এটেনশ্যন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। কাৰ ছত্ৰছায়াত চলিছে পূব কামৰূপ বন সংমণ্ডলত অবাধ বন ধ্বংস। ৰক্ষকেই ভক্ষক, এই কথাষাৰ পুনৰ প্ৰমাণ কৰিছে এগৰাকী বন বিষয়াই। বন বিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰা মাত্ৰ 200 মিটাৰ দূৰৈত এইগৰাকী বিষয়াৰ নেতৃত্বত চলিছে বন ধ্বংসযজ্ঞ। আজি আমি দেখুৱাম ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ দুৰ্নীতিৰ ক'লা অধ্যায়। গুৱাহাটীৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। অভিযোগ মৰ্মে শান্তিনগৰৰ বন বিভাগৰ ভূমিত 100ডাল চেগুন গছ কাটি বেদখল। কেৱল শাল গছ নিধন নহয়, এটা নিশাৰ ভিতৰতেই 22টাকৈ পৰিয়ালক দিছে বন বিভাগৰ ভূমিক সংস্থাপন। এই তালিকাখনলৈ মন কৰক। এই তালিকাখনত বন বিভাগৰ ভূমিত ভূমি সংস্থাপন দিয়া 22গৰাকী ব্যক্তিৰ নাম। ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ বিৰুদ্ধে আছে আন এক অভিযোগ। বালি মাফিয়া আৰু কাঠ মাফিয়াৰে মিতিৰাৰী ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ। প্ৰশ্ন হৈছে, পাঞ্জাবাৰীৰ PCCF কাৰ্যালয়ৰ পৰা মাত্ৰ 200 মিটাৰ আঁতৰত বন বিষয়া প্ৰাঞ্জল বৰুৱাই কাৰ আশীৰ্বাদত বলিয়ান হৈ উঠিছে? নতুনকৈ যোগদান কৰিয়েই বন ধ্বংসযজ্ঞত নামি পৰা বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ'বনে? নে শীৰ্ষ বিষয়াৰ আশীৰ্বাদত সাৰি যাব বন ধ্বংসযজ্ঞৰ পুৰোহিত প্ৰাঞ্জল বৰুৱা? পৰৱৰ্তী প্ৰতিবেদনত তথ্য সহকাৰে ফাদিল কৰা হ'ব বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ বন ধ্বংস আৰু দুৰ্নীতিৰ আন এক ক'লা অধ্যায়। নিউজ ডেস্ক ৰিপৰ্ট, ৰেফতাৰ 7 নিউজ।